টিম অফ লাইফলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমাৰ পুখুৰীত, আচলতে ঘৰৰ পুখুৰীত মাছ মাৰিবলৈ ওলাইছোঁ। বৰশীৰে মাৰিম। এয়া আপোনালোকে দেখিছে আটা এয়া মানে আটাৰ টোপ, আটা গুলি টোপ বনাই লৈছোঁ। ঘৰৰ মাছ, আচলতে কেঁচু বা বৰলৰ টোপ নহ'লেও হয়, আটাৰেদিও খায়। চাওঁ, যোৱাবাৰ মাৰিছিলোঁ, আজি প্ৰথমবাৰৰ কাৰণে মাৰিছোঁ। কি মাছ আহে আপোনালোকে চাই থাকক। চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, ভাল পালে শ্বেয়াৰ কৰি দিব দেই একেলগে। এনেকৈ পেলাই দিছোঁ পুখুৰীত। আপুনি দেখাওক কেনেকৈ ঠিকে আছে, মানে মাছ লাগিছে মানে মাছে খুটিয়াইছে। এতিয়া আহে নাহে সেইটোৱে কথা। সম্ভৱতঃ খাইছোঁ নাই, খোৱা নাই। ঠিকে আছে, চাওক। এইটো ঘৰৰ চানা পুখুৰী, বৰ ডাঙৰ নহয়, সৰু পুখুৰী। গতিকে ইয়াত এৰি দিম, আমি নেচা হৈছে। অকণমান কষ্ট পাবহি, চাই লওক। সৰু পোৱালি এৰি দিম ইয়াত, নেচাওঁ। আকৌ চেষ্টা কৰিম নহয় জানো। আকৌ চেষ্টা কৰিম। কি মাছ আহে ঈশ্বৰে জানে, আপোনালোকেও জানে। চাই থাকক। ড্ৰিম অফ লাইফ। আচলতে বৰশী বালে যেতিয়া বৰশী চিপত জীয়া নাচে তেতিয়া দেখিবলৈ বেছি ভাল লাগে, কিন্তু দুৰ্ভাগ্যবশতঃ এতিয়া জীয়া নাই। কিবা এটা মাছ লাগিছে সম্ভৱতঃ। টুকটুকে খাই পেলালে। আকৌ চেষ্টা। বৰশী বোৱা এটা মজা এটা আছে, কাৰণ বৰশীত ধৈৰ্য ধৰিব লাগে। বৰশী বালে মানে এক কথাত ক'ব গ'লে বৰশী বোৱা মানুহৰ ধৈৰ্য শক্তি বৃদ্ধি পায়, বা ধৈৰ্য শক্তি বেছি। আৰু মাজে মাজে বৰশী বাব লাগে। আপুনিও বাব, যদি আপোনাৰ ওচৰত পুখুৰী আছে বা আপোনাৰ ওচৰত যদি বিল আছে। বৰশী এটা আপুনি 1 টকা এটা দি বা 2 টকা এটা ল'ব, কিন্তু আপুনি কিনি আনিবও পাৰে, বনাবও পাৰে বাঁহৰ। ঘৰতে যদি বাঁহ আছে, বিজুলী বাঁহ। তুমি পুখুৰীৰ চৌহদটো দেখাই দিয়া আকৌ। আমাৰ ঘৰৰ পুখুৰী, বহুত পুৰণা পুখুৰী। মাছ ধুনীয়া গৈছে ইয়াতে। আচলতে খাবলৈ দিওঁ, মাজে মাজে ভিডিঅ' কৰা যায়। মাছ ঠিকে আছে, লোকেল মাছ। নাই মোৰ ড্ৰিম অফ লাইফত দৰ্শকসকলে এই বৰশী বোৱা পৰ্বই দেখুৱাইছোঁ। আচলতে বৰশী কেনেকৈ বাই শিকক, যদি নাজানে, যদি জানে মোকো শিকাওক। মই ভালকৈ নাজানো আচলতে। মই সৰুতে শুনিছিলোঁ বৰশী বাই থকা অৱস্থাত কথা ক'লে বোলে মাছে নধৰে। সম্ভৱতঃ আজি তেনেকুৱা হৈছে নেকি, কাৰণ কথা কৈ আছোঁ। আচলতে আপোনালোকক কথাটো ক'বই লাগিব, সেইটো কাৰণে নেকি মাছে ধৰা নাই। ধৰিছে আহিলে, সেইটো আহিব। চাওক, চাইনা পুঠি। এইটো চীনৰ সামগ্ৰী বৰ্জন কৰি যায়, এইটো অৱশ্যে বৰ্জন কৰিব নোৱাৰোঁ। এইটো চাইনা পুঠি, এইটো খামেই। এইটো বৰ ডাঙৰ হৈছে। আচলতে একেবাৰে পোনা মাছ দিয়া গৈছিলে, ভাল ডাঙৰ হৈছে। আজি মোটামুটি 2 মাহত ভাল ডাঙৰ হৈছে। এইটো খাম, চাই লওক, এইটো খাম।
চাইনা পুঠি দেই, চাইনা পুঠি। কোনো সামগ্ৰী বজন কৰিলোঁ, এইটো বজন কৰিব নোৱাৰোঁ, এইটো খাম। বৰষুণত মাছে নধৰে, মানে এইটো প্ৰমাণ পোৱা গৈছে। বৰষুণ বেছিকৈ দিছে, সেইটো কাৰণে এতিয়া হয়তো মাছে ধৰা নাই। আৰু আমি সামৰিব লাগিব মাছ ধৰা পৰ্ব, বৰশী বোৱা পৰ্ব আমি সামৰিব লাগিব। আকৌ ধৰিম, বৰষুণ কমিলে আকৌ আহিম। তেতিয়ালৈকে পিছৰ কথা ভিডিঅ'টো এতিয়ালৈকে ইয়াতে সামৰিছোঁ। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টা বটনটো দবাই দিব, যাতে আপুনি মোৰ ভিডিঅ'বোৰ পাই থাকে। আৰু অন্তিম পৰ্বত এই এটা মাছ আহিছিলে, আকৌ উঠিলতকৈ কৈ থাকোঁতে আপোনালোকৰ মাছটা ধৰিছিলে, কিন্তু গুচি গ'ল। তথাপিতো আকৌ এবাৰ চেষ্টা কৰোঁ, নহয় জানো? বৰষুণ দি থাকিলে মাছটো নাহে। ধৰিছে